অৱস্থিত চন্দ্ৰসদাগৰৰ মেৰঘৰ আৰু কেনেকুৱা আছিল, কেনেকুৱা আকৃতি আছিল, ইয়াৰ পৰাই কিছু আমাৰ বিখ্যাত মেৰঘৰ। আৰু এই মেৰঘৰটোৱে আচলতে বৰ্তমান সময়ত প্ৰাকৃতিক আৰু ইয়াতে আমি কিছু সময় পিছতে আচলতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ অৱস্থিত সূৰ্য পাহাৰ মন্দিৰ পাম। আৰু আচলতে ছাত্ৰ ছাত্ৰীৰ পৰা কিছু আজি কেনেকুৱা লাগিছে জানিব যত্ন কৰিম। দেখিছে উলহ মালহেৰে আচলতে এনেকৈ যাত্ৰা হৈ আছে আৰু দেখিছে। আৰু কেনেকুৱা লাগিছে আজি আহি? কেনেকুৱা লাগিছে আহি আজি? প্ৰতিটো এটা গান গাই দিয়া। এয়া আমাৰ একেবাৰে লাষ্ট চিটত বহি আছে আৰু ইয়াতে আচলতে এনেকৈ একেবাৰে লাষ্ট আৰু ইয়াতে বহি আছে চুপচাপ। এয়াই হৈছে আচলতে সূৰ্য পাহাৰৰ সমগ্ৰ দৃশ্য। আৰু ইয়াতে আচলতে এনেকৈ সন্মুখৰ গেটটো আমি পাৰ হৈ এইখিনি পোৱা যায়। আৰু এনেকৈ এখন মেপত আপোনাৰ গোটেইখিনি দেখাই দিছে যে কোনফালে মানে গ'লে কি চিত্ৰ দেখা পোৱা যায়। আচলতে এটা তিনিটা ধৰ্মৰ মিলনভূমি এই সূৰ্য পাহাৰ। আৰু ইয়াতে এইটোৱে হ'ল মূল সূৰ্য পাহাৰৰ যিটো মই দেখাই দিছোঁ সূৰ্য পাহাৰৰ যিটো সূৰ্য পাহাৰ মহাপীঠ স্থান। আৰু এইটো ইয়াৰে গ'লে মানে গোটেইখিনি দেখা পোৱা যাব। আৰু মই নিজে দেখাৰ লগতে আপোনালোকক দেখাবলৈ যত্ন কৰিম। এইটো হৈছে ৰজাদিনীয়া ধনী গৃহ আৰু বিষ্ণু যজ্ঞস্থল। আৰু ইয়াতে আচলতে মন্দিৰটো স্থাপিত। আৰু এনেকৈ আচলতে গৈ বহুখিনি ঠাই আগুৰি লৈছে। কাৰণ ই হৈছে প্ৰাকৃতিকভাৱে মনোৰম ঠাইৰ মাজত অৱস্থিত দ্বিতীয়খন কাশী, য'ত বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ মিলন ঘটিছে। আৰু ইয়াতে আচলতে মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ। যদিও এই ঠাইখিনিৰ বিশেষত্ব সম্পূৰ্ণৰূপে মোৰ জ্ঞাত নহয়, তথাপিও যিখিনি জানো জনাবলৈ যত্ন কৰিম, লগতে দেখাবলৈ যত্ন কৰিম সৰু বৰ শিৱলিংগবোৰ ক'ত কেনেকৈ বিস্তৃত হৈ আছে। আৰু এই চেৰিকেইটাই নামি গ'লে শিৱলিংগসমূহ দেখা পোৱা যাব। বলকচোন চাওঁ কেনেকৈ আচলতে এনেকৈ ব'ট ৰাইডিঙো হয় ইয়াতে। আৰু এনেকৈ ইয়াতে এটা সৰু পুখুৰী আছে আৰু এনেকৈ ইয়াতে ব'ট ৰাইডিং কৰিব পাৰি। আচলতে প্ৰাকৃতিক পৰিৱেশ ধুনীয়া এখন ঠাই, পাহাৰত অৱস্থিত চাব লগা ঠাই এখন। এয়াই হৈছে 99,999টা শিৱলিংগৰে ভৰপূৰ সূৰ্য পাহাৰ, কিছুমান সৰু কিছুমান ডাঙৰ। আৰু এদিনত আচলতে কম সময়ৰ কাৰণে আহি চাই কৰিব নোৱাৰি, কাৰণ ইয়াতে বহুত শিৱলিংগ আছে। আৰু এয়া আচলতে বহু আগৰ পুৰণি, তাত তেতিয়া কোনো সঁজুলি এনেকুৱা আজিৰ যুগৰে যিবোৰ সঁজুলি থাকে সেইবোৰ আচলতে আৱিষ্কাৰেই হোৱা নাছিল। তথাপিও এনেকুৱা ধৰণৰ শিৱলিংগ উলিয়াই আচলতে এটা ঐতিহ্য বহন কৰি থৈ গৈছে। আৰু সেয়েহে বহু লোক আহি ইয়াৰে দৃশ্যবিলাক উপভোগ কৰে। চালে আচলতে গম পোৱা যায় যে পুৰণি দিনত কেনেকৈনো এই শিলৰ কাটি শিৱলিংগবিলাক তৈয়াৰ কৰিছিল। আৰু তেনেকৈ আচলতে আজি আমি এইবিলাক সূৰ্য পাহাৰৰ আচলতে চাবলৈ আহিছোঁ। কাৰণ স্কুলীয়া জীৱনত সেয়া সূৰ্য পাহাৰৰ বিষয়ে বহু পঢ়িব পোৱা যায়, কিন্তু প্ৰত্যক্ষভাৱে যে চোৱা হয় তেতিয়াহ'লে আচলতে তেনেকুৱা
ভালদৰে মানে গম পোৱা যায় যে প্ৰেক্টিকেলি যে বস্তুবিলাক কেনেকুৱা, যে কিমান শিৱলিংগ আছে, কথাবিলাক সঁচা নে মিছা আচলতে সম্পূৰ্ণৰূপে গম পোৱা যায়। আৰু ইয়াতে চাব লগা শিৱলিংগ বহুখিনি আছে, কিন্তু কম সময়ৰ বাবে আহি আচলতে এনেকৈ চাই শেষ কৰাটো সম্ভৱ নহয়। আৰু ইয়াৰ দেখিছে যিমান ওপৰলৈকে গৈ থকা যায় ইমান শিৱলিংগ পোৱা যায়। আৰু সকলোৱে নিশ্চয় আহিব এনেকুৱা প্ৰাকৃতিকভাৱে মনোৰম ঠাই পাহাৰীয়া অঞ্চলত অৱস্থিত সেই সূৰ্য পাহাৰলৈকে আৰু চাব যে কেনেকুৱা ধৰণৰ দৃশ্যবিলাক দেখা পোৱা যায়। এইটো আচলতে কোৱা টাইপৰে হয়। আৰু ইয়াতে সামান্য যেন লাগিলেও ইয়াতে বুদ্ধ যিবিলাক ৰীতিমুনি আছিল বিভিন্ন সময়ত সিহঁতে নখ কাটি ইয়াতে পেলাইছিল জনামতে। আৰু ইমান দূৰ সঁচা কথাবিলাক আচলতে গম নাপাওঁ, কাৰণ প্ৰথমবাৰৰ কাৰণে আহিছিলোঁ। আৰু সেয়ে ইয়াতে এনেকৈ আচলতে দৃশ্যবিলাক দেখা পোৱা যায়। বিভিন্ন সময়ত সৃষ্টি অনবদ্য সৃষ্টিৰে যিবোৰ কাৰ্য কৰি থৈ গৈছিল আৰু এনেকৈ আচলতে দেখা পোৱা যায়। এনেকৈ গোটেইবিলাক দেখা পোৱা যায়। সৰু বৰ বিভিন্ন শিৱলিংগৰে ভৰপূৰীয়াই হৈছে সমগ্ৰ সূৰ্য পাহাৰ। আৰু চাবলৈ দৃশ্য ধুনীয়া, প্ৰাকৃতিক পৰিৱেশটো আচলতে ধুনীয়া। মন্দিৰটো আচলতে ইয়াতে আপোনাৰ বিভিন্ন দৃশ্য দেখাবলৈ পোৱা যায় আৰু কিছুমান অদ্ভুত দৃশ্য দেখা পোৱা যায়। বামুণজনেনো কি কয় ইয়াৰে সমগ্ৰ দৃশ্য আপোনালোকক দেখাম প্ৰমাণ সহকাৰে, যে ইয়াতে আপোনালোকে নিশ্চয় আহিব মন যাব তেতিয়া। আপনার ব্যানার কেইখনতে এওঁৰ নামে লিখা আছে 10 পূজা, 12 পূজা, দ্বাদশ পূজা। মাঘী পূৰ্ণিমাৰ দিনাৰ পৰা এওঁৰ যজ্ঞটো 7 দিন 7 ৰাতি চলে। ইয়াতে এবাৰ বাঢ়াই দিব, 10 দিনমান কৰিব। শুনামতে ব্যৱস্থান কিয় লিখিছে? এয়া হৈছে বিষ্ণুৰ বিশ্বৰূপ। বৰদুলে যেতিয়া প্ৰশ্ন কৰিছিলে তেতিয়া তেওঁ সুধিছিলে আপোনাৰ ৰূপটো দেখাই দিয়ক। তেতিয়া বিশ্বৰূপটো দেখাই দিছে। আৰু আমাৰ গাঁৱৰ ফটো প্ৰিয় হৈ আছে। এওঁলোক হৈছে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। মাজত এওঁ হৈছে গণেশ। এওঁলোক হৈছে হৰ আৰু হৰি। এইটো কিতাপত আছে দেই, ল'ৰা ছোৱালীক পঢ়াব লাগে। এইটো মই আকৌ কৈ দিছোঁ। তাৰমানে এইটো অৰ্ধদাৰ ঈশ্বৰ, আধা পুৰুষ আধা মহিলা। লগত এওঁলোক দুজন হৈছে জয় আৰু বিজয়। তেওঁক প্ৰণাম কৰিলে আমি ঈশ্বৰক তৃপ্তি লাভ কৰিব পাৰোঁ, নহ'লে নোৱাৰোঁ। এইফালে চাব, এইটো আপোনাৰ তেওঁৰ চৰণত বাওঁ চৰণখনত সেইদিনৰ পৰাই পানীটো পৰিছে, ধুৱাই দি আছে। আৰু সেইফালে আপোনাৰ সৌ চৰণখনত পৰি আছে পানী। এইটো আপোনাৰ চেপাদেৱী দেখিছে লাগিছে। এইফালে আপোনালোকে ঘূৰি দিব। আমি 9টা গ্ৰহৰ ভিতৰত চলি থাকোঁ। কোনোবা এটা কোনোবা ক্ষতি হ'লে আঙুঠি চাঙুঠি পিন্ধিব লাগে, নহয়? আঙুঠি পিন্ধিব নালাগে। কামটো ঠিক মতে কৰা যায়। এতিয়া বুজাই দিলে আপোনালোকে গম পাই যাব। এইটো বিষ্ণু পদকমল। এইটো শিৱগ্ৰাহ, শিৱৰ প্ৰথম পুত্ৰ ইয়া কাৰ্তিক। এইফালে চাব আপোনালোকে অলপ, এইফালে এই দুটাৰ ভিতৰত শিৱগৃহ আছে, শিৱ পাৰ্বতী আছে। মাজত গণেশক ৰাখিছে। পাৰ্বতী মায়ে তাত গা ধুইছিলে দেখিছে গোপালটোৰ ভিতৰত সেইদিনত। তেতিয়া গণেশক দুৱাৰ পাৰ কৰিছিলে। কিয় কৰিছিলে? গড়টো যেতিয়া ছেদন হয়, গণেশৰ গড়টো যেতিয়া কটা যায়, চিৰিয়াল চাওঁতে গম পাইছে ন? তুলসী মা, আমি তুলসী ঘৰত তুলসী মা খুব শান্ত আৰু খুব উগ্ৰ। এইটো তুলসী মা ঘৰত উঠি আহিছিলে বিষ্ণুৰ লগত প্ৰতিবাদ কৰাৰ কাৰণে। ইয়াত এটা কাহানী আছে। তুলসী ক'ৰ পৰা সৃষ্টি হ'লে, কিয় তুলসী বিষ্ণুৰ এটা পূজাত এটা তুলসী পাত দিলে পূজাটো সমাপ্ত হয়, নিদিলে কিয় নহয়? শংকৰটো কিয় শুকাব লাগে? এইবিলাক ক'ব লগা হ'লে সময় লাগিব। এইটো চক্ৰ, এইটো আপোনাৰ গদা, এইটো আপোনাৰ পদুমৰ পানী, এইটো দক্ষ যজ্ঞ। তোমালোকৰ পিছফালে দক্ষ শিৱৰ পূজা কৰিছিল দক্ষ যজ্ঞটো ইয়াতে 99,999 শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰী শ্ৰী সূৰ্য মহাপুষ্কৰপুৰ দ্বিতীয় কাশী। তোমালোকে কাশী যাম সুৰজ কলিতা ন কৰিবা। তুমি মংগলবাৰ কৰিবা 11টা তুলসীৰ তলত পানী দিবা, কাপোৰখিনি চাবোন দি নুধাবা, দাড়ি চুলি নাকাটিবা সেইদিনাখন 11টা মংগলবাৰত। ওলাইছে কোনে কৈছা? অঁ ভাল তোমাৰ, তুমি দেখা পাইছা প্ৰথমে ন? তোমাৰ ভাল দেখাই দিয়া, তুমি দেখাই দিয়াচোন ক'ত ওলাইছে। ত্ৰিশূল ওলাইছে, গদা আছে, গদাটো চাইডত চক্ৰ, সেইটোৰ ওপৰত পদম ফুল, শংখটোৰ ওপৰত এনেকৈ আছে। পাইছোঁ তেওঁ প্ৰভু ভগৱানৰ ওপৰত, একদম তপত ত্ৰিশূলৰ ওপৰত পাইছে। ফটো উঠাই লওক। প্ৰভু ইয়াতে আছে। আপোনালোকক মই কৈছোঁ নহয়, যি মনেৰে খুজিব
তাকেই ইয়াত পাব। 98% দিছোঁ, 98% দিছোঁ। ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰে এনেকুৱা ধৰণৰ কিছুমান শিৱলিংগ গঢ়ি তুলিছিল আৰু এয়া হৈছে জৈন ধৰ্মৰ শিৱলিংগ। আৰু এনেকৈ বিভিন্ন শিৱলিংগ আমি চাই আছোঁ, কিন্তু কমপ্লিট কৰি দেখুওৱা সম্ভৱ নহয়, কিন্তু যিখিনি পাৰোঁ দেখাবলৈ যত্ন কৰিছোঁ। আপোনালোকে যদি দিনটো লৈ আহে তেতিয়াহ'লে গোটেইখিনি দৃশ্যই দেখা পাব, কিন্তু আমি যিহেতু স্কুলৰ ল'ৰা ছোৱালীসকল গোটেইখিনি লৈ আহিছোঁ, সোনকালে উভতি যাব লাগিব আৰু সেয়েহে যিখিনি পাৰোঁ দেখাবলৈ যত্ন কৰিছোঁ। আচলতে বিভিন্ন গুফা দেখা পোৱা যায় আৰু ইয়াতে এনেকৈ ভিতৰলৈ গ'লে আচলতে বহুখিনি গুফাই দেখা পোৱা যায়। আৰু তাতে পানী আচলতে সেই বৌদ্ধৰ যুগৰ 9ম 10ম শতিকাৰ পৰাই আচলতে এনেকৈ পানী ওলাই আছে, বৰ্তমানো এই প্ৰৱাহমান হৈ আছে। আৰু এনেকৈ আচলতে চাব গ'লে আমি হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ যিটো মিলনভূমি সূৰ্য পাহাৰ, ইয়াৰে এক অনবদ্য নিদৰ্শন যিটো আমি এনেকৈ আচলতে দেখা পাওঁ। এয়া আমাৰ উত্তৰ পূব জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, আৰু আজি এওঁৰ নেতৃত্বতে আমি ইয়াৰ সূৰ্য পাহাৰ চাবলৈ আহিছোঁ সকলোৱে। ইয়াতে আচলতে খোৱা লোৱা কৰিম, খোৱা লোৱা কৰি চিধা ঘৰলৈ যাম। আমাৰ জাৰ্ণি আজি ইয়াতে সমাপ্ত হ'ব। এতিয়া ওলালোঁ যাবলৈ, আৰু আচলতে যোৱাৰ টাইমত ব্লগ কৰা নহ'বই আৰু যিহেতু স্কুলীয়া বাছ লৈ আহিছোঁ। আৰু সেয়ে আজি ব্লগটো সামৰিছোঁ। ধন্যবাদ।